মানে মই তোমালোকে মোক বেয়া চেয়া নাপাবা নাই নাই বেয়া পোৱা নাই আৰু বেয়া চেয়া নাপাবা নাতে একেবাৰেই নাতে নুজুৰে একেবাৰেই নুজুৰে চৰকাৰে দিয়া মাহিলী পাৰিতোষিক কেইটাৰে এইগৰাকী বাইদেউ নাতে প্ৰথমে ভালদৰে চাওক চৰকাৰী দৰমহাৰে পেট নভৰা এইগৰাকী কামৰূপ জিলা পৰিষদৰ কৰ্মচাৰী নিজৰা কলিতা তামোল বা চাহ একাপ খোৱালেই এইগৰাকী নিজৰা বাইদেৱে সম্পাদন নকৰে জনতাৰ কাম চৰকাৰে দিয়া দৰমহাকেইটাৰ উপৰিও নিজৰাক লাগে বৃহৎ পৰিমাণৰ ধনৰাশি বৃহৎ পৰিমাণৰ মানে ৭০,০০০কৈ টকা লাগে নিজৰা কলিতাক এতিয়া শুনোৱা হওক সমগ্ৰ ঘটনাৰ এইটো যে বিৱৰণী আপুনি প্ৰত্যক্ষ কৰা এই বৃদ্ধ ব্যক্তিগৰাকীৰ নাম ৰাজেন কলিতা আজিৰ পৰা ৯ বছৰ পূৰ্বেই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰাজেন কলিতাই কিন্তু ৯ বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিলেও ৰাজেন কলিতাই আজি কোপতি লাভ নকৰিলে চৰকাৰী পেঞ্চন কলিতাই পেঞ্চন লাভ নকৰাৰ প্ৰধান কাৰণেই হ'ল এইগৰাকী ঘুষখোৰ দালাল মানসিকতাৰ তথা খকুৱা চৰিত্ৰৰ অধিকাৰী নিজৰা কলিতা পেঞ্চনৰ কাম সম্পাদন কৰিবলৈ নিজৰা কলিতাই ৰাজেন কলিতাক দাবী কৰিছিল ৭০,০০০ টকা ৰাজেন কলিতাই নিজৰা কলিতাক প্ৰদান কৰিছিল ২০,০০০ টকা কিন্তু বাকী ৫০,০০০ টকা যোগান নধৰাৰ বাবে আধৰুৱা কৰি থলে পেঞ্চনৰ কাম আজি এই জুন মাহত মই অৱসৰ পাইছিলোঁ আজি জুন মাহ পৰিলাক ৯ বছৰ হ'ল এই হেৰিত পাণবজাৰত অফিচ থাকাওঁতাই এতিয়া আছিল মহকুমা পৰিষদ এতিয়া জিলা পৰিষদ হৈছে মই পদুমকুঁৱৰী গাঁও পঞ্চায়তত ইমান বছৰে তাৰমানে নিজৰা কলিতাই তাৰমানে ফাইলৰ কাম কৰে পেঞ্চনৰ তেওঁ চহীটো মোৰ ৪ বাৰো ল'লাক লৈ পেলাই ফাইল হৰাও বুলি কয় ফাইল ঘৰত নিয়া বুলি কয় মই আজি পৰ্যন্ত আগ পইচাও পোৱা নাই একবাৰ পইচাও দিলোঁ তাৰমানে খৰচ লাগে বুলি কৈছিল তাৰমানে ৭০,০০০ টকাৰ কথা কৈছিল মই ২০,০০০ টকা দিছিলোঁ বাকী পইচা নিদিয়াৰ কাৰণত মোৰ কাম হোৱা নাই এতিয়াতো হ'ব বুলি কয় কেতিয়াবা হয় মৰিবাৰে পৰ হ'ল মোৰ পৰিবাৰো মৰিলাক চিন্তাৰ প্ৰেছাৰ আছিল মৰি গ'লে এতিয়া ময়ো মৰিম পইচা কিন্তু চৰকাৰৰ পৰা এক পইচাও পোৱা নাই তাৰপিছত মোৰ চোতাল জ্ঞানাই পোৱা হৈ গৈছে মোৰ নাম শ্ৰী ৰাজেন কলিতা মোৰ পিতৃৰ নাম আছিল স্বৰ্গীয় সিদ্ধিৰাম কলিতা গাঁও শিমলুৱা মই চাকৰি কৰিছিলোঁ পদুমকুঁৱৰী গাঁও পঞ্চায়তত মোক এতিয়া নিজ বিশ্ব চৰকাৰে মোক পইচাকেইটা দিলে ভাল পাওঁ বহুতো ৰৈছে এই ৰঙিয়াৰ এটা ৰবীন কলিতা নামৰ মানুহ পোৱা নাই এতিয়া নোপোৱা নাই ২০ বছৰো বেছি হ'ল এতিয়া মই ৰবীন কলিতাই মৰি গৈছিল কেৱল ইমানেই নহয় ইয়াৰ পূৰ্বেও নিজৰা কলিতাৰ এনে বহু বক্ৰপথেৰে উৎকোচ গ্ৰহণ কৰাৰ আছে অভিযোগ কিন্তু শনিবাৰে ৰাহু কেতু বেয়া আছিল নিজৰা কলিতাৰ উৎকোচ গ্ৰহণ কৰি থকাৰ স্পষ্ট প্ৰমাণ সন্নিৱিষ্ট ভিডিঅ' ভাইৰেল হ'ল নিজৰা কলিতাৰ আৰু মুহূৰ্ততে উন্মোচিত হৈ পৰিল এইগৰাকী দালালৰূপী নাৰীৰ প্ৰকৃত স্বৰূপ নিজৰা কলিতাৰ এনে কুকাণ্ডৰ বিৰুদ্ধে কামৰূপ জিলা পৰিষদৰ বিষয়া সিদ্ধাৰ্থ গোস্বামীয়ে চাংচাৰী আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ আৰু সেই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে নিজৰা কলিতাক নিজৰা কলিতাই বিগত দিনসমূহত এনেকৈ বক্ৰপথেৰে আৰু কিমানজনৰ পৰা ধন সৰকাইছিল তাৰ প্ৰকৃত তথ্য লাভ কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা পোছা